আজি মহাশিৱৰাত্ৰি বুলি কৌশিক আৰু মই ভাবিলো বাবাৰ দৰ্শন কৰিবলৈ শিৱ মন্দিৰৰ পৰা এপাক আহোগৈ। গতিকে তাৰ বাইকখন আমাৰ ঘৰতে থৈ দুয়োটাই ভাবিলো আজি আমাৰ গাড়ীখনকে লৈ যাওঁ, যিহেতু পিছত আমাৰ লগত আৰু এজন লগ হ'ব আৰু ৰাস্তাটো যিহে ধূলি, গতিকে এইখন লৈ অনাটোৱে ভাল দেখিলো। এতিয়া আমি প্ৰথমে পালোহি আমাৰ মৰিগাঁও শিৱ মন্দিৰত। ওচৰতে গাড়ীখন পাৰ্ক কৰি দুয়োটাই খোজ লৈ পালোহি মন্দিৰৰ সন্মুখৰ দোকান এখনত, যিহেতু এইখিনি সামগ্ৰী লোৱাটো অতিকৈ গুৰুত্বপূৰ্ণ নহয় জানো ৰাইজ। কিন্তু এতিয়া সোমাই আহি চিন্তাত পৰিছো, কাৰণ এয়া দেখিছেনে ইমানবোৰৰ মাজত আমাৰ কেইযোৰ বা ক'ত নাইকিয়া হৈ যায় কোনে জানে। একো নহয় বাৰু, তেওঁ ভয় এটা থাকে দিয়কচোন, হ'লেও সাহস কৰি থলো দিয়ক আৰু ভিতৰলৈ আহিলো চাকি বন্তি জ্বলাবলৈ। এইখিনিতে এটা কথা মোৰ আগৰ ভিডিঅ'টো কৈছো আৰু আজিও কম যে বাবাৰ দৰ্শনৰ বাবে এই মন্দিৰলৈ যিমান বাৰে আহিছো সিমান বাৰে বৰ ভাল লাগি যায়। এতিয়া আমাৰ চাকি জ্বলাই হোৱাৰ পিছত দুয়োটাই গলো ভিতৰত থকা শিৱলিংগৰ দৰ্শন কৰিবলৈ। দৰ্শন কৰি তাৰ পৰা ওলাই আৰু লগৰ দুজনক উঠাই এতিয়া আমি পালোহি আৰু এভাগ মন্দিৰত। কি যে ধুনীয়া প্ৰসাদ খাব পালো। তাৰ পিছত কবহে পালো যে বল চাহ খাব যাওঁ। আটাইকেইজন পালোহি আমাৰ নৱজিৎ ভাইৰ দোকানত। আহি পাই কলো আমাক ধুনীয়াকৈ চাহ বনাই খোৱা, ইফালে বা কিহৰ ফূৰ্তি। আপোনালোকেও ইয়ালৈ চাহ খাবই নিশ্চয় আহিব দেই। দিয়ক আজিৰ কাৰণে বাই বাই।